নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম আশা কৰোঁ আপোনালোক আটাইৰে ভাল আমি অসমত প্ৰায় 600 বছৰ কাল শাসন কৰা আহোম ৰাজবংশ কেনেদৰে আৰম্ভ হৈছিলে আৰু এই আহোমসকল ক'ৰ পৰা আহিছিলে আমি আগৰটো ভিডিঅ'ত এই বিষয়ে আলোচনা কৰিছিলোঁ আমি স্বৰ্গদেউ চুকাফা চুডাংফা চুহুংমুং আৰু চুক্লেংমুঙৰ কথা আলোচনা কৰিলোঁ এই চুডাংফাই আছিলে প্ৰথমজন আহোম ৰজা যিয়ে শিঙৰি ঘৰত উঠা পৰম্পৰা আৰম্ভ কৰিছিলে এতিয়া শিঙৰি ঘৰত উঠা পৰম্পৰাটো কি আছিলে শিঙৰি কাঠেৰে নিৰ্মিত এটা ঘৰ আছিলে আৰু ৰজা হোৱাৰ আগত ৰাজ অভিষেক হোৱাৰ আগত এই শিঙৰি ঘৰত উঠা এটা পৰম্পৰা আৰম্ভ কৰিছিলে স্বৰ্গদেউ চুডাংফাই এই শিঙৰি কাঠেৰে নিৰ্মিত ঘৰত আছিলে বাবে এই পৰ্বটোৰ নাম শিঙৰি ঘৰত উঠা পৰ্ব আছিলে এতিয়া আজিৰ ভিডিঅ'ত আমি স্বৰ্গদেউ চুকাম্ফাৰ কথা আলোচনা কৰিম এই চুকাম্ফাক খুৰা ৰজা বুলিও কোৱা হয় আমি আহোম ৰাজবংশৰ আটাইকেইজন ৰজাৰ কথাই নপঢ়োঁ আমি যিকেইজন ৰজা বেছি ইম্পৰ্টেণ্ট হয় আৰু যাৰ ওপৰত প্ৰশ্নবোৰ আহে পৰীক্ষাত আমি সেই কথাখিনি আলোচনা কৰিম এই চুকাম্ফাক খুৰা ৰজা বুলি কোৱা হয় কাৰণ এবাৰ তেওঁ চিকাৰ কৰিব যাওঁতে হাতীৰ পিঠিৰ পৰা পৰি তেওঁ ভৰিত আঘাত পাইছিলে যাৰ বাবে তেওঁক খুৰা ৰজা বুলি কোৱা হয় এতিয়া চুকাম্ফা কিয় ইম্পৰ্টেণ্ট হয় এই চুকাম্ফাই আছিলে আহোম ৰাজবংশত আটাইতকৈ বেছি দিন শাসন কৰা ৰজা তেওঁ 51 বছৰ শাসন কৰিছিলে আৰু এটা প্ৰশ্ন আহে আটাইতকৈ কম বছৰ কোনে শাসন কৰিছিলে তেখেত আছিলে চুহুং বা চামুগুৰীয়া ৰজা বুলি কয় তেওঁ মাত্ৰ 21 দিনৰ কাৰণে ৰজা হৈছিলে আৰু এটা প্ৰশ্ন স্বৰ্গদেউ চুকাফা কিমান দিনলৈ ৰজা হৈছিলে তেওঁ 40 বছৰ কাল শাসন কৰিছিলে এতিয়া এই চুকাম্ফা বা খুৰা ৰজাৰ সময়তে কি হৈছিলে কোচ আৰু আহোমৰ মাজত এটা কনফ্লিক্ট এটা হৈছিলে মানে কোচ আৰু আহোমৰ যুদ্ধ এখন হৈছিলে 1562 চনত প্ৰথম যুদ্ধখন হৈছিলে 1547 চনত যি পিছলাৰ ৰণ যি আহোম আৰু কোচৰ মাজত হৈছিলে সেই যুদ্ধখনত চিলাৰাই হাৰিছিলে তাৰপিছত গোহাঁই কমল আলিৰে আহি চিলাৰায়ে 1563 চনত আহোমৰ লগত তেওঁলোকৰ এখন যুদ্ধ এখন হৈছিলে আৰু এই যুদ্ধত চিলাৰায়ে আহোম সৈন্যক হৰুৱাইছিলে আৰু তেওঁ আহি আহোমৰ ৰাজধানী গড়গাঁও দখল কৰিছিলে আৰু তাৰ পিছতে কি হৈছিলে এই নৰনাৰায়ণ কোচ ৰজা নৰনাৰায়ণ আৰু চুকাম্ফাৰ মাজত সন্ধি এটা হৈছিলে আৰু এইটোকেই মাজুলীৰ সন্ধি বা ট্ৰিটি অফ মাজুলী বুলি কয় ই হৈছিলে 1563 চনত এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয় 1563 চনত হৈছিলে এই মাজুলীৰ সন্ধি ট্ৰিটি অফ মাজুলী 1563 এডিত এতিয়া এই গোহাঁই কমল আলি কি এই গোহাঁই কমল আলি হ'ল কোচবিহাৰৰ পৰা আহোম ৰাজ্যলৈ কানেকশ্যন এটা কানেক্টেড ৰাস্তা এটা আৰু এই ৰাস্তাটো বনাইছিলে নৰনাৰায়ণৰ খটীয়া ভাতৃ গোহাঁই কমল বুলি নৰনাৰায়ণৰ ভায়েক এজন ভায়েকটো আছিলে আৰু আন এগৰাকী তেওঁৰ ভাতৃ যি তেওঁৰ খটীয়া ভাতৃ আছিলে গোহাঁই কমল এই গোহাঁই কমলে নিৰ্মাণ কৰিছিলে গোহাঁই কমল আলি এইটো তেওঁ পিছলাৰ ৰণ যেতিয়া হৈছিলে 1547 এই 1547ত এই ৰাস্তাটো কমপ্লিট হৈছিলে আৰু এই ৰাস্তাটো আছে ধুবুৰীৰ আগমনিৰ পৰা লখিমপুৰৰ নাৰায়ণপুৰলৈকে কোচবিহাৰ আৰু অসমৰ মাজত কানেকশ্যন এটা আছিলে ধুবুৰীৰ আগমনি আৰু লখিমপুৰৰ নাৰায়ণপুৰলৈকে আৰু এই গোহাঁই কমল আলিটোৰেই চিলাৰায়ে 60,000 আৰ্মি লৈ মেলি আহিছিলে 60,000 সৈন্য লৈ মেলি আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ চিলাৰায়ে 60,000 আৰ্মি লৈ আহিছিলে এই গোহাঁই কমল আলিটোৰেই এই ভিডিঅ'বোৰত আমি কি কৰিম ভিডিঅ'বোৰৰ শেষত আমি প্ৰতিটো ভিডিঅ'ৰে যিবিলাক ইম্পৰ্টেণ্ট প্ৰশ্ন এই প্ৰশ্নটোৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব সেইবোৰ আমি ডিছকাছ কৰিম তো ভিডিঅ'টো শেষলৈকে চাব চুকাম্ফাৰ পিছত আন এজন আছিলে চুচেংফা এই চুচেংফাক প্ৰতাপ সিংহ বুলিও কোৱা হয় তেওঁৰ আন এটা নাম প্ৰতাপ সিংহ আৰু তেওঁ অলপ বয়স হওঁতে ৰজা হৈছিলে এইটো কাৰণে তেওঁক বুঢ়া ৰজা বুলি কোৱা হয় আৰু এই চুচেংফাই তেওঁৰ শাসন ব্যৱস্থাটো বহুত নিয়াৰিকৈ চলাইছিলে বিৰাট ধুনীয়াকৈ তেওঁ শাসন কৰিছিলে আৰু বহুত বুদ্ধিৰে বহুত ধুনীয়াকৈ তেওঁ চলাইছিলে যাৰ বাবে তেওঁক বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও কোৱা হয় বুদ্ধি স্বৰ্গ এই চুচেংফা বা প্ৰতাপ সিংহক কোৱা হয় আৰু তেওঁ হাতী ধৰাত বিৰাট পাকৈত দিছিলে তেওঁ 1000টা হাতী ধৰিছিলে চিকাৰ কৰিব গৈ মেলি তেওঁ হাতী যে বশ কৰে তেনেকৈ 1000 হাতী ধৰিছিলে বাবে তেওঁক গজপতি বুলিও কোৱা হয় এই চুচেংফা বা প্ৰতাপ সিংহই কি কৰিছিলে পাইক আৰু পছা ছিষ্টেমৰ আৰম্ভণি কৰিছিলে আমি নেক্সট চাম পাইক আৰু পছা ছিষ্টেম কি হয় আৰু তেতিয়া কি হৈছিলে এই দুৰ্গা পূজা অসমত নহৈছিলে দুৰ্গা পূজাটো তেতিয়া ৱেষ্ট বেংগলৰ পিনে এই মানুহখিনিয়ে দুৰ্গা পূজা কৰিছিলে এই চুচেংফাৰ সময়তে প্ৰথম দুৰ্গা পূজা অসমত আৰম্ভ হৈছিলে আৰু এইটো কি মাটিৰে মূৰ্তি সজাই মেলি যি দুৰ্গা পূজা কৰে এতিয়াৰ এই তেনেকুৱা ধৰণে মাটিৰে মূৰ্তি সজাই দুৰ্গা পূজা এই চুচেংফাৰ সময়তে প্ৰথম আৰম্ভণি হৈছিলে মাটিৰে মূৰ্তি সজাই মেলি কৰা পূজা ছিষ্টেমটো ইতিহাসবিদ বেণুধৰ শৰ্মাৰ মতে কি শিৱসাগৰৰ ভাটিয়াপাৰাত প্ৰথম দুৰ্গা পূজা হৈছিলে তেওঁ উল্লেখ কৰিছিলে যে শিৱসাগৰৰ ভাটিয়াপাৰাত প্ৰথমটো দুৰ্গা পূজা হৈছিলে আৰু এইটো হৈছিলে চুচেংফাৰ দিনত আৰু আগৰ পৰাই কি চলি আহিছিলে যেতিয়া চুকাফা আহিছিলে চুকাফাৰ সময়তে কি আহিছিলে বৰগোহাঁই আৰু বুঢ়াগোহাঁই দুটা পদবী আহিছিলে মন্ত্ৰী তেওঁক পাত্ৰ মন্ত্ৰী বুলি কয় বৰগোহাঁই আৰু বুঢ়াগোহাঁই আৰু পিছত বৰপাত্ৰ গোহাঁইও এটা পদবী আৰম্ভণি কৰিছিলে
চুহুংমুঙৰ সময়ৰ পৰা। এতিয়া এই চুচেংফাই দুটা পদ আৰম্ভণি কৰিছিলে, এটা হ'ল বৰফুকন আৰু এটা বৰবৰুৱা। মানে চুচেংফা বা প্ৰতাপ সিংহই আৰম্ভণি কৰিছিলে বৰফুকন আৰু বৰবৰুৱা। আৰু এওঁলোকক কয় পালি মন্ত্ৰী। বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁইক কয় পাত্ৰ মন্ত্ৰী, আৰু বৰফুকন আৰু বৰবৰুৱাক কয় পালি মন্ত্ৰী। আৰু প্ৰথমজন বৰফুকন আছিলে লাঙি পানীচিয়া বৰফুকন, আৰু প্ৰথমজন বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা। চুচেংফাৰ আগত কি হৈছিলে, যেতিয়া আহোমসকলৰ যিবিলাক লিখা মেলা, যিবিলাক বুৰঞ্জী লিখিছিলে বা তেওঁলোকৰ যিবিলাক অফিচিয়েল কাগজ পত্ৰত লিখা মেলা হৈছিলে, তেওঁলোকে টাই ভাষা ব্যৱহাৰ কৰিছিলে। আৰু চুচেংফাৰ সময়ৰ পৰাই কি হৈছিলে, অসমীয়া ভাষাটো ব্যৱহাৰ কৰিবলৈ লৈছিলে। তেওঁলোকে অফিচিয়েল কাম কাজত অসমীয়া ভাষাটো ব্যৱহাৰ কৰিবলৈ লৈছিলে। আৰু এই চুচেংফাৰ সময়তে কি হৈছিলে, আহোম আৰু মোগলৰ মাজত ভালেকেইখন যুদ্ধ হৈছিলে। 1615 চনৰ পৰা 1638 চনলৈকে ভালেকেইখন যুদ্ধ হৈছিলে আহোম আৰু মোগলৰ মাজত। তেতিয়া কি হৈছিলে, যি কোচবিহাৰ এৰিয়াটো আছিলে, কোচবিহাৰ এৰিয়াটো দুভাগ হৈ গৈছিলে, এটা কোচ হাজো আৰু এটা কোচবিহাৰ। মানে অলৰেডি কোচবিহাৰ এৰিয়াটো মোগলৰ অধীনত গুচি গৈছিলে। কোচ হাজোটো যদিও মানে কোচ হাজোটো মানে কোচ বংশৰ ৰজাই শাসন কৰি আহিছিলে, কিন্তু কোচবিহাৰ এৰিয়াটো অলৰেডি মোগলৰ হাতত গুচি গৈছিলে। আৰু মোগলে আগবাঢ়ি আৰু বেছি মানে ৰাজ্যখন বিস্তাৰ কৰাৰ মানে আশা লৈ মেলি তেওঁলোকে বাৰে বাৰে অসম আক্ৰমণ কৰিছিলে। আৰু এনেকৈ তেওঁলোকে 1615 চনৰ পৰা 1638 চনলৈকে বাৰে বাৰে মানে আহোম ৰাজ্য আক্ৰমণ কৰি আহিছিলে। আৰু 1639 চনত 1639 এডিত কি হৈছিলে, অসুৰৰ আলি ট্ৰিটি এটা হৈছিলে। অসুৰৰ আলি ট্ৰিটি বা অসুৰ আলি সন্ধি বুলি এটা সন্ধি এটা হৈছিলে। এই সন্ধিটো হৈছিলে মোগলৰ ফৌজাদাৰ আল্লাহ ইয়াৰ খান আৰু মোমাই তামুলীৰ মাজত। এই মোমাই তামুলী বৰবৰুৱা যি আছিলে, মোমাই তামুলী বৰবৰুৱা আৰু মোগলৰ ফৌজাদাৰ আল্লাহ ইয়াৰ খানৰ লগত এটা সন্ধি হৈছিলে। তেওঁলোকৰ মাজত এটা সন্ধি এটা হৈছিলে, অসুৰ আলি সন্ধি বুলি। এই অসুৰৰ আলিটো মানে বৰ্তমান গুৱাহাটীৰ যি ৰাজগড় ৰোড, এই ৰাজগড় ৰোডৰ মানে এটা ছাইডে আছিলে আহোমসকল আৰু এটা ছাইডে মানে মোগলসকলৰ বুলি মানে কোৱা হৈছিলে। আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কি হৈছিলে, বৰনদীৰ পূবফালে আছিলে আহোমসকলৰ আৰু পশ্চিম ফালটো আছিলে মোগলসকলৰ, এই সন্ধিমতে। আৰু এই অসুৰৰ আলি সন্ধি কেতিয়া হৈছিলে, 1639 চনত। ইয়াৰ আগত আমি পাইছিলোঁ মাজুলী ট্ৰিটি হৈছিলে 1563 আৰু অসুৰ আলি ট্ৰিটি হৈছিলে 1639 চনত। এইটো এটা মনত ৰাখিবলগীয়া। এতিয়া আমি যে ক'লোঁ এই পাইক ছিষ্টেম আৰু পছা ছিষ্টেম, এই পাইক ছিষ্টেম আৰু পছা ছিষ্টেমনো কি আছিলে? প্ৰতাপ সিংহই কি কৰিছিলে, তেওঁৰ শাসন ব্যৱস্থাটো খুব ধুনীয়াকৈ চলাবৰ বাবে তেওঁ এটা ছিষ্টেম এটা কৰিছিলে, যাক পাইক ছিষ্টেম বুলি কয়। এই পাইক ছিষ্টেমটোৰ মতে তেওঁলোকে কি আছিলে, মানে দেশৰ চব মানে নাগৰিকেই মানে চব চিটিজেনে কি কৰিব লাগিব, দেশৰ হৈ কিবা নহয় কিবা কাম কৰিব লাগিব। মানে যোনে ৰাস্তা বনাব পাৰে তেওঁ ৰাস্তা বনাব, যোনে যুদ্ধ অভিজ্ঞতাত পাকৈত তেওঁ যুদ্ধ কৰিব, যোনে নাও বনোৱাত এক্সপাৰ্ট তেওঁ নাও বনাব, বা খেতি বাতিত যোন এক্সপাৰ্ট তেওঁ খেতি বাতিৰ ক্ষেত্ৰত জড়িত হ'ব। মানে এটা ধুনীয়া ছিষ্টেম এটা আছিলে, যোন যেনেকুৱাভাৱে মানে ভাল সেই হিচাপে তেওঁলোকে কামবোৰ মানে ভগাই লৈছিলে। আৰু তেওঁ কি কৰিছিলে, কিছুমান পদবী দিছিলে। মানে 10জন মানুহৰ ওপৰত আছিলে ডেকা, 10জন মানুহৰ ওপৰত এটা পদবী আছিলে ডেকা। তাৰপিছত 20জনৰ ওপৰত এটা পদবী আছিলে বৰা, আৰু 100জনৰ এটা গ্ৰুপৰ মাজত লিডাৰজন আছিলে শইকীয়া, আকৌ 1000জনৰ মাজত আছিলে হাজৰিকা, তেনেকৈ 3000জনৰ মাজত আছিলে ৰাজখোৱা, আৰু 6000জনৰ মানে গ্ৰুপত লিডাৰজন আছিলে ফুকন, আৰু 10000জনৰ লিডাৰজন আছিলে বৰুৱা। তেনেকৈ এটা ধুনীয়া এটা ছিষ্টেম বনাইছিলে, আৰু এই ছিষ্টেমটোৱে পাইক ছিষ্টেম আছিলে। তেনেকৈ আকৌ ফুকনৰ ওপৰত আছিলে বৰফুকন, আৰু বৰুৱাৰ ওপৰত আছিলে বৰবৰুৱা। এই বৰফুকন আছিলে তেওঁলোকৰ ডিফেন্স ছিষ্টেমটো, যি সেনা বাহিনী যি যুদ্ধ বিদ্যাত মানে যোন ডিফেন্স ছিষ্টেমটো, যিটো মানে তেওঁলোকৰ সুৰক্ষাৰ কাৰণে যি ছিষ্টেমটো আছিলে, এই ডিফেন্স ছিষ্টেমটোৰ হেড আছিলে বৰফুকন। আৰু বাকী যি মানে এডমিনিষ্ট্ৰেটিভ আছিলে, মানে যিবিলাক এই মানে বৰ্তমানৰ ভাষাত ক'ব গ'লে যি মানে হোম ডিপাৰ্টমেণ্টটো, এই হোম ডিপাৰ্টমেণ্টটো আছিলে বৰবৰুৱাৰ হাতত। মানে বৰবৰুৱাই এটা বেলেগ ফাল চাইছিলে, আৰু এই ডিফেন্স ছিষ্টেমটো মানে সেনা বাহিনী এই ছিষ্টেমটো চাইছিলে বৰফুকন। এতিয়া তাৰোপৰি মানে এইকেইটা পদৰ ওপৰতো আৰু কেইটামান পদ আছিলে, ৰহিয়াল বৰুৱা, জাগিয়াল গোহাঁই আৰু কাজলী মুখীয়া গোহাঁই। এতিয়া এই প্ৰতাপ সিংহই কি কৰিছিলে, তেওঁলোকৰ ৰাজ্যখন মানে এনেকৈ বহলাই গৈ আছিলে। আৰু এই ৰহাৰ এৰিয়াটো মানে যেতিয়া তেওঁলোক দখল কৰিছিলে, এই ৰহাৰ এৰিয়াটো চাবৰ কাৰণে এটা মানে পদবী এটা আৰম্ভ কৰিছিলে, যাক ৰহিয়াল বৰুৱা বুলি কয়, মানে ৰহাৰ এৰিয়াটো চাইছিলে। তেনেকৈ জাগিৰ এৰিয়াটো চাবৰ কাৰণে জাগিয়াল গোহাঁই, আৰু কাজলী মুখ বা যি কপিলী নদীৰ মুখ, মানে কপিলী মুখ বা কাজলী মুখৰ যি এৰিয়াটো, সেইটো চাবৰ কাৰণে আছিলে কাজলী মুখীয়া গোহাঁই। আৰু এই পছা ছিষ্টেমটো কি আছিলে, পছা ছিষ্টেমটোৰ মানে সেইখিনি সময়ত কি হৈছিলে, এই পাহাৰ আৰু ভৈয়ামৰ মাজৰ মানে লোকসকলৰ মাজত প্ৰায় সংঘাত হৈছিলে, মানে বেলেগ বেলেগ কথাত মানে। আৰু কি হয়, মানে পাহাৰত কিছুমান ক্ষেত্ৰত অসুবিধা থাকে, ভৈয়ামত মানে ধৰক খেতি বাতিৰ ক্ষেত্ৰত অসুবিধা হয় বা যাতায়াতৰ ক্ষেত্ৰত অসুবিধা হয়। ভৈয়াম আৰু পাহাৰৰ মাজৰ লোকসকলৰ মাজত এটা মানে কনফ্লিক্ট এটা হৈ আছিলে, মাজে মাজে কিবা কিবি লাগি থাকে। আৰু এই ছিষ্টেমটো নহ'বৰ কাৰণে, মানে এই গণ্ডগোলবোৰ নালাগিবৰ কাৰণে তেওঁ এটা পছা ছিষ্টেমটো আৰম্ভ কৰিছিলে, য'ত ধৰক মানে পাহাৰ আৰু ভৈয়ামৰ মাজৰ মানুহৰ মাজত এটা ভাতৃত্ববোধ, মানে বজাৰ চজাৰ ধুনীয়াকৈ পাতে, মানে তেওঁলোকৰ মাজত বিনিময়
কৰি মেলি যি বজাৰৰ ছিষ্টেম আছিলে এটা বহুত ধুনীয়া ছিষ্টেম এটা কৰিছিলে যাতে তেওঁলোকৰ মাজত এটা ভাতৃত্ববোধ থাকে মানে পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত যাতে একো কাজিয়া পেচাল নালাগে তাৰ কাৰণে এই পছা ছিষ্টেমটো আৰম্ভণি কৰিছিলে। এই প্ৰতাপ সিংহৰ সময়তে যি প্ৰথমজন বৰবৰুৱা পদ আৰম্ভণি কৰিছিলে এই প্ৰথম বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা। এইখিনি আহোমসকলৰ এজন বহুত পূৰ্ণ লোক এই মোমাই তামুলী বৰবৰুৱা। আমি মোমাই তামুলী বৰবৰুৱা বুলি ক'লে আমি লাচিত বৰফুকনক জানো। এই মোমাই তামুলী বৰবৰুৱা আছিলে লাচিত বৰফুকনৰ পিতৃ। এতিয়া মোমাই তামুলী বৰবৰুৱাৰ আচল নামটো আছিলে শুকুতি। তেওঁৰ মানে তামুলী আৰু বৰবৰুৱা এটা উপাধিহে মানে তেওঁৰ আচল নামটো আছিলে শুকুতি। এতিয়া এই যে পাইক আৰু পছা ছিষ্টেম এই পাইক আৰু পছা ছিষ্টেমটো যদিও মানে প্ৰতাপ সিংহৰ মানে আৰম্ভণি কৰিছিলে কিন্তু এই গোটেই ছিষ্টেমটো মানে মেইন মানুহজন আছিলে মোমাই তামুলী বৰবৰুৱা। তেওঁৱে মানে কি কৰিছিলে মানে কেনেকৈ চলিব মানে কি ছিষ্টেমটো কেনেকৈ তেওঁ আৰম্ভণি কৰিছিলে। প্ৰতাপ সিংহৰ পৃষ্ঠপোষকতাত কৰিছিলে কিন্তু কামখিনি চোৱা মেলা কৰিছিলে মানে মোমাই তামুলী বৰবৰুৱা। তেওঁৱে মানে এই পছা আৰু পাইক ছিষ্টেমৰ মানে মেইন মানুহজন আৰম্ভণি কৰা। আৰু যি ৱৰ্ক কালচাৰ যি মানে মানুহ চাই মানে কোন মানুহ কি কামত পাকৈত সেই হিচাপে যে কামবোৰ ভাগ ভাগ কৰি লৈছিলে। তাৰোপৰি মানে যি মানে গৃহিণীসমূহ যিবিলাক মানে মহিলাখিনি যোন ঘৰত থাকে তেওঁলোকেতো যুদ্ধত যাব নোৱাৰে বা তেওঁলোকে ৰাস্তা ঘাট কাম কৰে এইবিলাকতো ওলাই যাব নোৱাৰে। তেওঁলোকে কি কৰিছিলে এই নিজে সূতা কাটি মেলি কাপোৰ বোৱাৰ যিটো পৰম্পৰা আমাৰ অসমত আগৰ পৰাই চলি আহি আছে প্ৰতিটো জাতিৰ লোককে দেখা যায় মানে প্ৰতিটো বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ লোকক দেখা যায় তেওঁলোকে নিজৰ বেলেগ ধৰণৰ কাপোৰ থাকে তেওঁলোকে নিজে কাপোৰ বৈ মেলি যি এটা পৰম্পৰা বহুত আগৰ পৰাই চলি আহি আছে। এই গোটেইখিনি বস্তুৰ আঁৰত মূল মানুহজন আছিলে মোমাই তামুলী বৰবৰুৱা। তাৰপিছত যি নগাঁও এতিয়া যি নগাঁও এই নগাঁৱৰ মানে তেওঁলোকে এখন নতুনকৈ মানে তাত গাঁও পাতিছিলে য'ত তেওঁ বিভিন্ন ধৰণে মানে এটা ছিষ্টেমেটিক ৱেত মানে মানুহবোৰক তাত আনি স্থাপন কৰিছিলে মানে বেলেগ বেলেগ জেগাৰ পৰা মানুহ আনি তাত মানে এটা ছিষ্টেমে খুব ধুনীয়াকৈ সুন্দৰকৈ নিয়াৰিকৈ চলিব পৰাকৈ মানে এই গাঁৱৰ যি ছিষ্টেমটো এই নগাঁৱত মানে প্ৰথম আৰম্ভ কৰিছিলে তেওঁ। আৰু প্ৰতাপ সিংহৰ সময়ত কি হৈছিলে মানে আগতে কি হয় দুখন ৰাজ্য মানে ওচৰা ওচৰিকৈ থকা ৰাজ্যবোৰে কি কয় তেওঁলোকৰ মাজত ৰাজ্য বিস্তাৰক লৈতো কাজিয়া পেচাল লাগি থাকে কিবা কিবি হৈ থাকে। এনেকুৱা ধৰণৰ কথা নঘটিবৰ কাৰণে তেওঁলোকৰ মাজত কিছুমান সন্ধি হয় মানে কি কৰে তেওঁলোকৰ ধৰক এখন দেশৰ পৰা বেলেগ মানে এখন ৰাজ্যৰ পৰা বেলেগ এখন ৰাজ্যলৈ নিজৰ পুতেক জীয়েকলৈ বিয়া কৰোৱা মেলা এনেকুৱা ধৰণৰ কিছুমান প্ৰচেছৰ জৰিয়তে তেওঁলোকে কি কৰে এই সংঘাতবোৰ নোহোৱাকৈ ৰাখিব চেষ্টা কৰে। তেনেকৈ এই প্ৰতাপ সিংহৰ দিনত কি হৈছিলে জয়ন্তীয়াসকলৰ লগত মানে এটা তেওঁলোকৰ সম্পৰ্ক এটা গঢ়ি উঠিছিলে। জয়ন্তীয়াৰ মানে এগৰাকী কুঁৱৰীক প্ৰতাপ সিংহই বিয়া কৰাইছিলে আৰু এই মানে এনেকৈ বিবাহ কাৰ্যৰ যোগেৰে মানে তেওঁলোকে জয়ন্তীয়া মানে ৰাজ্যৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তুলিছিলে। কিন্তু এই কথাটোৰ কাৰণে কি হৈছিলে কছাৰীসকলৰ মাজত কিন্তু কছাৰীসকল আৰু মানে আহোমসকলৰ মাজত এটা কাজিয়াৰ সৃষ্টি হৈছিলে এই কথাটোৰ কাৰণে। কাৰণ এই জয়ন্তীয়া ৰাজ্যলৈকে যেতিয়া যাব লগা হৈছিলে মানে তেওঁলোক এই কছাৰী সাম্ৰাজ্যৰ মাজেৰে যাব লগা হৈছিলে আৰু তেনেকৈ এটা কছাৰীসকলৰ লগত এটা সংঘাত হৈছিলে। তাৰপিছত আহোম আৰু কোচৰ মানে আগৰ পৰাতো কিবা কিবি কাজিয়া লাগিয়ে আহিছিলে। আমি পিছলাৰ ৰণ পালোঁ বা 1562 চনত তেওঁলোকৰ আকৌ এখন যুদ্ধ হৈছিলে। তেওঁলোকৰ মাজত কি ভাল সম্পৰ্ক এটা আনিবৰ কাৰণে কি হৈছিলে কোচ ৰজা পৰীক্ষিত নাৰায়ণৰ মানে কোচ হাজোত যিজন ৰজা আছিলে পৰীক্ষিত নাৰায়ণ এই পৰীক্ষিত নাৰায়ণৰ জীয়ৰী মংগলদৈক প্ৰতাপ সিংহই বিয়া কৰাইছিলে। এই মংগলদৈ তেওঁৰ পৰাই মানে নামটো আহিছে মংগলদৈ। এতিয়া যি মংগলদৈ এই মংগলদৈ নামটো এই মংগলদৈৰ পৰাই আহিছে। এতিয়া ইয়াত এখন মেপৰ ফটো এখন দিয়া হৈছে মেপ এখন দিয়া হৈছে এইটো আহোমসকলৰ সময়ৰ মানে যি মেপখন মানে আহোমসকলৰ সময়ত এই যিটো এই দিয়া আছে এইটো বৰনদী আৰু ইয়াত আছে অসুৰৰ আলি। এই বৰনদীৰ এই ছাইডটো আছিলে মানে পশ্চিম ছাইডটো আছিলে মোগলসকলৰ অধীনত আৰু অসুৰ আলিৰ এই পশ্চিম ছাইডটো আছিলে মোগলসকলৰ অধীনত আৰু পূব ছাইডটো আছিলে আহোমসকলৰ অধীনত। এইটোৱে আছিলে অসুৰৰ আলি সন্ধি। তাৰপিছত এই যে বৰবৰুৱা আৰু বৰফুকন পদবী দুটা আছিলে মানে কলিয়াবৰ এৰিয়াটোক মানে ভিত্তি কৰি মানে কলিয়াবৰৰ পূবফালে এই এৰিয়াবোৰ আছিলে বৰবৰুৱাৰ আণ্ডাৰত। মানে যিবিলাক এৰিয়া ধৰা এই বৰগোহাঁই বুঢ়াগোহাঁই বা বৰপাত্ৰ গোহাঁই মানে নাচায় যাৰ আণ্ডাৰত নপৰে তেওঁলোকে যিখিনি নাচায় কাৰণ তেওঁলোকতো মেইন ৰাজধানীৰ ওচৰে পাঁজৰে থাকিছিলে। বাকী যিখিনি এৰিয়া আছিলে তেওঁলোকৰ আণ্ডাৰত নথকা বাকী যিখিনি ঠাই আছিলে এইখিনি বৰবৰুৱাই চাইছিলে মানে এই মৰঙি চৰঙি বা এইবিলাক মানে যি ওচৰে পাঁজৰে এৰিয়াখিনি এইখিনি চাইছিলে বৰবৰুৱাই। আৰু কলিয়াবৰ এইটো ছাইড মানে গুৱাহাটীলৈকে মানে এই এৰিয়াটো চাইছিলে বৰফুকনে। কাৰণ আৰু বৰফুকনে এৰিয়াটো চোৱাৰ মেইন কাৰণটো আছিলে যুদ্ধবোৰ মানে আক্ৰমণবোৰ এইটো ছাইডৰ পৰা আহিছিলে মানে পশ্চিম ছাইডৰ পৰা যি মোগলসকলে আক্ৰমণ কৰিছিলে সেইটো কাৰণে ডিফেন্স ছিষ্টেমটো কি এই ঠাইখিনিত ভাল হ'ব লাগিব। গুৱাহাটীৰ ওচৰৰ পাছত এই ঠাইখিনিত ডিফেন্স ছিষ্টেমটো ভাল থাকিব লাগিব কাৰণ এইটোতো মানে এইটো ফালৰ পৰাতো তেওঁলোকৰ ভাল সম্পৰ্ক আছিলে। পূবফালৰ বাকী যিবিলাক সৰু সৰু জাতি জনজাতি আছিলে তেওঁলোক ইমান ডাঙৰ জাতি জনজাতি নাছিল যে মানে ইমান ডাঙৰ আহোম সৈন্যক হৰুৱাব পাৰিব ইমানখিনি তেওঁলোকৰ ভয় নাছিলে। মেইন ভয়টো আছিলে মোগলসকলৰ পৰা আৰু মোগলসকলে পশ্চিম ফালৰ পৰা আক্ৰমণ কৰিছিলে। সেয়ে এই আৰম্ভণিৰ ঠাইখিনিতেই মানে বৰফুকনৰ মানে এৰিয়া আছিলে কাৰণ বৰফুকন ডিফেন্স ছিষ্টেমৰ হেড আছিলে আৰু সেইটো কাৰণেতো এই গুৱাহাটী মানে কলিয়াবৰৰ পৰা এই গুৱাহাটীৰ এই এৰিয়াটো মানে বৰফুকনৰ অধীনত আছিলে।
এই প্ৰতাপ সিংহই তেওঁৰ ৰাজ্যখন মানে ধুনীয়াকৈ চলাইছিলে আৰু তেওঁ বাহিৰা শক্তিসমূহৰ পৰা মানে বচাবৰ কাৰণে তেওঁ চাৰিওফালে কিছুমান গড় নিৰ্মাণ কৰিছিলে, যেনে নুমলীগড়, চামধৰাগড়, দফলাগড়, নগাগড়, চালালগড়, হাতীগড়, এনেকৈ তেওঁ বিভিন্ন গড় নিৰ্মাণ কৰিছিলে যাতে সৈন্যই আহি আক্ৰমণ কৰাৰ আগতেই মানে তেওঁলোকক ঘূৰুৱাব পাৰে। তাৰোপৰি তেওঁ বৰ আলি, পৰ্বতৰ আলি আৰু শুকুতিৰ আলি, এই আলি তিনিটা নিৰ্মাণ কৰিছিলে। হয়তো শুকুতিৰ আলিটো মোমাই তামুলী বৰবৰুৱাৰ তত্বাৱধানত হৈছিলে, সেইটো কাৰণে তেওঁৰ নামত এইটো শুকুতিৰ আলি দিয়া গৈছিলে। এতিয়া এইটো প্ৰশ্ন আহিব পাৰে, আগতেও প্ৰশ্ন আহিছে, মানে চামধৰা গড়টো কোনে নিৰ্মাণ কৰিছিলে বা নুমলী গড় কোনে নিৰ্মাণ কৰিছিলে বা বৰ আলি বা শুকুতিৰ আলি কাৰ দিনত নিৰ্মাণ কৰা হৈছিলে, তো প্ৰতাপ সিংহ বা চুচেংফা, এইটো প্ৰশ্ন আহিব পাৰে। তাৰপিছত ৰজা হৈছিলে চুৰামফা। কিন্তু এওঁলোক ইমান পাৱাৰফুল নাছিলে। চুৰামফা আছিলে এই প্ৰতাপ সিংহৰে পুতেক। প্ৰতাপ সিংহৰ দুটা পুতেক আছিলে, চুৰামফা আৰু চুটিংফা। এই চুৰামফাৰ কি হৈছিলে, তেওঁৰ শাসন ব্যৱস্থাটো ইমান ভাল নহ'ল, মানে তেওঁ যিমান ভাল বুলি ভাবিছিল, মানে তেওঁৰ দেউতাক যিমান প্ৰতাপেই আছিলে বা যিমান ধুনীয়াকৈ শাসন ব্যৱস্থাটো চলাইছিলে, চুৰামফা তেনেকুৱা নাছিলে। সেইটো কাৰণে কি কৈছিলে, বিষয় বৈভৱবিলাকে তেওঁ কি কৰিলে, ৰজাৰ পৰা ভাঙি দিলে। কাৰণ তেওঁ ইমান ধুনীয়াকৈ নিয়াৰিকৈ চলাব নোৱাৰে, তেওঁৰ শাসন ব্যৱস্থাটো ইমান উন্নত মানৰ নহয়। তাৰ বাবে এই বিষয় বৈভৱসকলে তেওঁক ৰজা ভাঙি দিলে, আৰু এই ভাঙি দিলে বাবে তেওঁক ভগা ৰজা বুলি কয়। মানে ৰজা ভাঙি দিলে, সেইটো কাৰণে ভগা ৰজা। এটা কনফিউজন হ'ব পাৰে কেতিয়াবা, ভগা ৰজা আৰু ভগনীয়া ৰজা, এইটো দুটা কথা দেই। ভগা ৰজা হ'ল চুৰামফা, কাৰণ তেওঁক ৰজা ভাঙি দিছিলে, আৰু ভগনীয়া ৰজা হ'ল জয়ধ্বজ সিংহ, কাৰণ তেওঁ যুদ্ধক্ষেত্ৰৰ পৰা পলাই গৈছিলে কাৰণে তেওঁক ভগনীয়া ৰজা বুলি কয়। এতিয়া এইটো কনফিউজন হ'ব নালাগে, ভগনীয়া ৰজা আৰু ভগা ৰজা। ভগা ৰজাটো হ'ল চুৰামফা, আমি জয়ধ্বজ সিংহৰ কথা পিছত পঢ়িম। তাৰপিছত এওঁক ভাগি পিনে কি কৰিলে, চুটিংফাক ৰজা পাতিলে। চুটিংফাও প্ৰতাপ সিংহৰে পুতেক আছিলে, আৰু এই চুটিংফা অকণমান দুৰ্বল আছিলে, তেওঁৰ মানে অলপ বেমাৰী আছিলে, মানে তেওঁৰ প্ৰায় বেমাৰ হৈ থাকে, সেইটো কাৰণে তেওঁক নৰিয়া ৰজা বুলিও কয়। এতিয়া এইটো প্ৰশ্ন আহে, নৰিয়া ৰজা কোন? তো নৰিয়া ৰজা আছিলে চুটিংফা, বা কেঁকুৰা ৰজা বুলিও কয় তেওঁক, কেঁকুৰা ৰজা চুটিংফা, কাৰণ তেওঁ অলপ কোজা আছিলে, অকণমান মানে তেওঁৰ স্বাস্থ্যৰ অৱস্থাটো ইমান ভাল নাছিলে, সেইটো কাৰণে তেওঁক নৰিয়া ৰজা বা কেঁকুৰা ৰজা বুলি কয়। এওঁলোকৰ ক্ষেত্ৰত এইটোৱেই ইম্পৰ্টেণ্ট হয়, প্ৰশ্ন আহে ভগা ৰজা কোন হয় বা নৰিয়া ৰজা বা কেঁকুৰা ৰজা কোন হয়। তো ইমানখিনিয়ে আছিলে, মানে আমি আজিৰ ভিডিঅ'টোত এই 4জন ৰজাৰ কথাই চালোঁ। আমি বাকী ৰজাখিনিৰ কথা ইয়াৰ পিছৰ ভিডিঅ'ৰ ওপৰত চাম। এতিয়া বহুতে যিহেতু আমি প্ৰশ্ন কৰি আছিলে, মানে বহুতে কমেণ্টত সুধি আছিলে MCQ হিচাপত দিব লাগে বুলি, সেয়ে আমি এই টপিককেইটাৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ আমি অলপ চাওঁ। এতিয়া প্ৰথম এটা প্ৰশ্ন আহিব পাৰে, মাজুলীৰ সন্ধি কেতিয়া হৈছিলে? এই মাজুলীৰ সন্ধি 1563 চনত হৈছিলে। কাৰ মাজত হৈছিলে? আহোম আৰু কোচৰ মাজত। আহোম ৰজা চুচাংফা আৰু কোচ ৰজা নৰনাৰায়ণৰ হৈছিলে মাজুলীৰ সন্ধি 1563 চনত। তাৰপিছত আৰু এটা প্ৰশ্ন আহিব পাৰে, আটাইতকৈ বেছি দিন শাসন কৰা আহোম ৰজাজনৰ নাম কি? তেওঁ চুকাম্ফাই হ'ব, খুৰা ৰজা বা চুকাম্ফা, তেওঁ 51 বছৰ শাসন কৰিছিলে। আটাইতকৈ কম দিন শাসন কৰা ৰজাজনৰ নাম কি? এইটো চুহুং। এই চুহুংমুং নহয় আকৌ দেই, এইজন চুহুং বা চামুগুৰীয়া ৰজা, তেওঁ মাত্ৰ 21 দিনৰ কাৰণে ৰজা হৈছিলে। তাৰপিছত চুকাফাৰ কথাও প্ৰশ্ন আহে, চুকাফা কিমান বছৰ শাসন কৰিছিলে? 40 বছৰ। তাৰপিছত এটা প্ৰশ্ন আহে, গোহাঁই কমল আলিৰ নিৰ্মাণ কেতিয়া সম্পন্ন হৈছিলে? এইটো সম্পন্ন হৈছিলে 1547 চনত, যেতিয়া পিছলাৰ ৰণ হৈছিলে। এই পিছলাৰ ৰণৰ সময়তেই গোহাঁই কমল আলিটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিলে। তাৰপিছত আৰু এটা প্ৰশ্ন আহিব পাৰে, পাইক বা পচা ব্যৱস্থা কোনজন ৰজাৰ দিনৰ পৰা আৰম্ভ হৈছিলে? বা এনেকুৱা আহিব পাৰে, কোনজন আহোম ৰজাৰ সময়ৰ পৰাই প্ৰথম দুৰ্গা পূজা পতা হৈছিল? বা বৰবৰুৱা আৰু বৰফুকন পদ কোনে আৰম্ভ কৰিছিলে? বা আৰু এটা আহিব পাৰে, অসমীয়া ভাষা কোনজন ৰজাৰ ব্যৱহাৰ কৰিছিলে? মানে অসমীয়া ভাষা কোনজন আহোম ৰজাই প্ৰথম ব্যৱহাৰ কৰিছিলে? এইটো হ'ব চুচেংফা বা প্ৰতাপ সিংহ। এই চুচেংফা বা প্ৰতাপ সিংহৰ ওপৰত বহুত প্ৰশ্ন আহে। এতিয়া অসুৰৰ আলি সন্ধি কেতিয়া হৈছিলে? অসুৰৰ আলি সন্ধি হৈছিলে 1639 চনত। আৰু এই অসুৰৰ আলি সন্ধি কাৰ মাজত হৈছিলে? মোমাই তামুলী বৰবৰুৱা আৰু আল্লাহ ইয়াৰ খান। এই আল্লাহ ইয়াৰ খান আছিলে মোগলৰ ফৌজাদাৰ, মানে 1615 চনৰ পৰা 1638 চনলৈকে, মানে এইখিনি সময়ত ভালেকেইখন যুদ্ধ হৈছিলে। আৰু এই যুদ্ধৰ শেষত গৈ মেলি বাৰে যিটো যুদ্ধ হৈ হৈছিলে, সেইটো কাৰণে সন্ধি এটা কৰা হৈছিলে যে এইখিনি এৰিয়া আপোনালোকৰ, এইখিনি এৰিয়া আমাৰ, এইটো হিচাপে সন্ধি এটা কৰা হৈছিলে। তাৰপিছত এটা প্ৰশ্ন আহিব পাৰে, প্ৰথম বৰবৰুৱা কোন? বা লাচিত বৰফুকনৰ পিতৃ কোন আছিলে? এইটো হ'ব মোমাই তামুলী বৰবৰুৱা। তাৰপিছত আৰু এটা প্ৰশ্ন আহিছে আগত, প্ৰথম বৰফুকন কোন আছিলে? লাঙি পানীচিয়া বৰফুকন। তাৰপিছত ভগা ৰজা বুলি কাক কোৱা হয়? চুৰামফাক কোৱা হয়। বা নৰিয়া ৰজা বা কেঁকুৰা ৰজা বুলি কাক কোৱা হয়? এইটো চুটিংফাক কোৱা হয়। তাৰপিছত আৰু এটা প্ৰশ্ন আহিব পাৰে, এইটো যে আমি কৈছিলোঁ গড় নিৰ্মাণ কৰাৰ কথা, এইটো প্ৰশ্ন আহিব পাৰে, নুমলীগড়, চমধৰাগড়, দফলাগড় বা নগাগড় বা চালালগড়, এই গড়কেইটা কোনে নিৰ্মাণ কৰিছিলে? যিকোনো এটা প্ৰশ্ন আহিব পাৰে, যিকোনো এটা গড়ৰ নাম দি কোনে নিৰ্মাণ কৰিছিলে? বা বৰ আলি, পৰ্বতৰ আলি বা শুকুতিৰ আলি, এই আলিকেইটাৰ নাম দি কিনে সুধিব পাৰে কোনজন ৰজাৰ সময়ত নিৰ্মাণ কৰা হৈছিলে? তো উত্তৰটো হ'ব প্ৰতাপ সিংহ। এনেকুৱা ধৰণৰ আৰু বেলেগ প্ৰশ্ন আহিব পাৰে, আমি পিছত আমাৰ অফিচিয়েল ৱেবছাইটটোত এই প্ৰশ্নবোৰ আপলোড কৰিম বাৰু। আজিলৈকে ইমানখিনি আছিলে।
আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ ভাল পাইছে। যদি ভিডিঅ'বোৰে আপোনালোকক সহায় কৰে বুলি ভাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীবিলাকেও যাতে উপকৃত হয় তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আজিলৈকে ইমানখিনি আছিলে। ধন্যবাদ।